ইউটিউবার খোলা হইতে ইউটিউবার বনাই দিছে সেয়া আছিল আদিত্য নাৰ্ছিং হোম নিউকৈ খোলা যিখন নতুন আদিত্য নাৰ্ছিং হোম আজিও তালৈ গৈছিলোঁ দুদিনৰ আগতে মই এটা ভিডিঅ' দিছিলোঁ পৰহি দিনা দিছিলোঁ এটা ভিডিঅ' আৰু তাৰ আগতে অকণমান দেখাই লৈছোঁ এয়া অৰুণাচলৰ খাদ্য মোৰ অৰুণাচলী ফ্ৰেণ্ডৰ ঘৰত খাইছিলোঁ খুবেই টেষ্টি ইমান ধুনীয়াকৈ বনাইছে বইল চব্জি এখন মোৰ ফ্ৰেণ্ডৰ ঘৰত খাইছিলোঁ তেওঁলোকৰ বইল যিখন চব্জি বনাই বহুত বেলেগ আমাতকৈ খাবলৈ খুবেই সোৱাদ হয় আৰু কি খাইছিলোঁ অকণমান তাৰে দেখাই দিছোঁ ভিডিঅ'টো খোৱাৰ ভিডিঅ'টো যিহেতু জীয়াই থাকিবলৈ মানুহে অকণমান খাবই লাগে নোখোৱাকেতো জীয়াই থাকিব নোৱাৰি সেয়েহে খোৱা বোৱাটো অকণমান মাজে মাজে দেখাই থাকোঁ এইফালে মাছ পাতত দিয়া আৰু এইফালে পকৰি মাছ পাতত দিয়া ইয়াতে জলকীয়া আৰু নহৰু মিক্স কৰি দিছে লগতে আৰু এইফালে পকৰি ভাজা পকৰিকেইটা দেখিয়ে গম পাইছে কালাৰটো দেখিয়ে খুবেই সোৱাদ হৈছে আৰু এইফালে মাছৰ পিটিকা হ'ব পাতত দিয়া আৰু এইফালে বইল চব্জিখন খাবলৈ খুবেই সোৱাদ লাগিছিল স্কোৱাছ আছে ভেন্দি আদা কাটি দিছে ডাঙৰ ডাঙৰ কৰিয়ে আৰু জলকীয়াও গোটা গোটা কৰি দিছে আচলতে তেওঁলোকে আমাতকৈ অলপ বেলেগকৈ বনায় বইল চব্জিখন আৰু কিছুমান তেওঁলোকৰ পাতজাতীয় মছলা গছ আছে সেয়াও দিয়ে খাবলৈ খুবেই সোৱাদ হয় এয়া মাছৰ পিটিকাত অকণমান নেমু দি অকণমান দেখাই দিলোঁ এয়া খোৱা বোৱাও অকণমান অৰুণাচলী খাদ্য যিহেতু আজি গৈছিলোঁ এয়া আকৌ তেওঁলোকৰ ৰিলেটিভ যিজন আছে চাবলৈ গৈছিলোঁ লগতে মোৰো এটা কাহিনী আজি মাজতে অকণমান কওঁ আৰু এইফালে ৰিচিপশ্যনৰ অকণমান ভিডিঅ' কৰিলোঁ দেখাই দিছোঁ অকণমান আৰু যিসকলে নাই জনা আহিব পাৰিব নতুনকৈ খোলাখনো খুবেই ধুনীয়া বৰ ধুনীয়া চাফ চিকুণ বহুত ডাঙৰকৈ খুলিছে আৰু সকলো ধৰণৰ সুবিধা আছে আৰু কেতিয়াবা আমি আচলতে ভয় খাওঁ নাৰ্ছিং হোম বুলি ক'লে সাধাৰণ মানুহবিলাকে নাৰ্ছিং হোমত কেনেকৈ চিকিৎসা কৰিব পাৰিব কি অৱশ্যে খৰচ নোহোৱা নহয় যথেষ্টখিনি আছে প্ৰাইভেট আমাৰ গভৰ্ণমেণ্ট মেডিকেলখনৰ দৰে নহয় আৰু হ'লেও কিন্তু চিকিৎসা বহুত ভাল যিহেতু মই থামলেনত লিখাই আছে মই দুবাৰ মৃত্যুমুখৰ পৰা বাচিছোঁ সেয়া কাহিনীটোও কৈছোঁ আপোনালোকক মোৰ দুবাৰে এলাৰ্জি হৈছিলে এলাৰ্জি মানে মেডিচিন খোৱাৰ পাছত হৈছিলে মই আদিত্যত গৈহে মই বাচিছোঁ আৰু তেওঁলোকে তেতিয়া ভাবিছিলোঁ এলাৰ্জি হৈ আছে যদিও ভাবিছিলোঁ এতিয়া আদিত্যত আহিলোঁ কেজুৱেলিটিত ভৰ্তি কৰি দিলে কিন্তু কিমান বা পইচা ল'ব আমিতো সাধাৰণ মানুহ এখন নাৰ্ছিং হোমত ইমান খৰচ বহন কৰিব পৰা শক্তি আমাৰ নাই সেইকাৰণে মনে মনে ভয় খাই আছিলোঁ এলাৰ্জি হৈ আছে যদিও পিছে এটকাও পইচা নললে আমাৰ পৰা মাত্ৰ মেডিচিনখিনি আমি কিনি দিছোঁ বাকী তেওঁলোকে চিকিৎসা এটকাও পইচা নললে সেয়েহে মই ভিডিঅ'টোত জনাই দিছোঁ আপোনালোকেও কেতিয়াবা এনেকৈ বহুত ইমাৰ্জেঞ্চি কিবা হ'লে আদিত্য কেজুৱেলিটিত আহিলে কেজুৱেলিটিত পইচা নলয় মানে চিকিৎসাখিনিৰ পইচা নলয় বাকী পাছত তেওঁলোকৰ কি নিয়ম নীতি থাকে সেইখিনিও মই অৱশ্যে নাজানো ইমান এটা যিখিনি জানো সেইখিনি কৈছোঁ মই যিখিনি ব্যৱহাৰ পালোঁ বহুত ভাল পালোঁ ভাল মানে নহয় আৰু মই 2 মিনিটমান লেট হ'লে হয়তো ডক্টৰে কৈছে নাবাচিলোহেঁতেন বুলিয়ে কৈছে যিহেতু মোৰ ভিতৰত খাদ্যনলী মোৰ পূৰা ফুলি গ'ল এলাৰ্জি হয় আৰু উশাহ বন্ধ হৈ গৈছিলে মোৰ আৰু এইখিনিতে এয়া দেখিছে নহয় সেউজীয়াৰ মাজত সেই বিল্ডিংটো সেয়া হৈছে আসাম মেডিকেল কলেজৰ কেম্পাছত নতুনকৈ যিখন কেঞ্চাৰ হস্পিটেল খুলিলে ইয়াৰ পৰা খিৰিকীৰ পৰা ধুনীয়াকৈ দেখি পায় সেয়েহে অকণমান ভিডিঅ'টো ল'লোঁ আৰু এইফালে ফ্ৰেণ্ডৰ ঘৰৰ কোনোবা আহিছে ঘৰুৱা তেওঁলোকে কথা পাতি আছে কি পাতিছে বুজি পোৱা নাই তেওঁলোকৰ ভাষাত আৰু এয়া দেখিছে নহয় কিমান কষ্ট কৰি কাম কৰি আছে ল'ৰা এজনে অকণমান ভিডিঅ' লৈ ল'লোঁ যিহেতু নতুনকৈ খুলিছে নাৰ্ছিং হোমখন কাম চলি আছে চাগে এইফালে মোৰ বান্ধৱীৰ সৰু মামী হয় দেই
এই ৰঙা টপ পিন্ধি থকাগৰাকী অকণমান ভিডিঅ' ল'লোঁ। আচলতে বান্ধৱীগৰাকীয়ে মামীয়েকক বহুত বছৰৰ মূৰত লগ পাইছে, সেয়েহে তেওঁলোকে খুব ফূৰ্তি কৰি কথা পাতিছে দুখৰ মাজতো। আৰু তেওঁলোকৰ পেচেণ্টটো যথেষ্ট ভাল হৈছে আৰু হয়তো 2-3 দিনৰ পাছতে ৰিলিজ দিব পাৰে, ডক্টৰে কৈছে। ভাল পাইছে এতিয়া তেখেতে আৰু ভাল হোৱাটোৱে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু লগতে মোৰ কাহিনীটো ক'লোঁ। আৰু মই মেডিকেলত অৱশ্যে মই এটা বৰ বেয়া ব্যৱহাৰ পাইছিলোঁ কেজুৱেলিটিত। প্ৰথম মই 2বাৰ মোৰ এলাৰ্জি হৈছে বুলি কৈছিলোঁ, এবাৰ মই মেডিকেলতেই প্ৰথম সোমাইছিলোঁ, তাত মোক চিকিৎসা কৰা নাছিল, বৰ বেয়া ব্যৱহাৰ কৰিছিল। সেয়েহে ল'ৰাটোৱে মোক আদিত্যলৈ লৈ গ'ল। আদিত্যত মোক 2-3 ঘণ্টাৰ পাছতে ভাল কৰি দিলে। মানে তেওঁলোকে সম্পূৰ্ণ চিকিৎসা, খুব ভাল চিকিৎসা কৰে তেওঁলোকে কেজুৱেলিটিত। আৰু তেওঁলোকৰ চিকিৎসাৰ পৰাই আজি মই এয়া জীয়াই আছোঁ, আপোনালোকৰ মাজত কথা কৈ আছোঁ, ইউটিউব চেনেলো খুলিছোঁ এয়া। গতিকে অকণমান ক'লোঁ কথাখিনি। এয়া মোৰ মানে ক'বলৈ সুবিধা এটা পালোঁ, সেইকাৰণে ক'লোঁ। সকলো মানুহ একে নহয়, সকলো নাৰ্ছিং হোমো একে নহয়। এতিয়াও বহুতো মানৱ দৰদী মানুহ জীয়াই আছে পৃথিৱীত, আৰু সকলো নাৰ্ছিং হোমতো ব্যৱহাৰ একে নহয়। এয়া আদিত্যত বহুতেই ভাল ব্যৱহাৰ মই পাইছোঁ, সেয়েহে জনালোঁ আপোনালোকক। আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমানতে সামৰিম। আৰু পাছত মই আপোনালোকক মেডিকেলৰ 2টামান কাহিনী ক'বলৈ আছে, সকলোকে জনাম কি কি ঘটিছিল মোৰ লগত। আৰু লগতে আদিত্যৰ কাহিনী এটাও ক'বলৈ আছে। মোৰ হাজবেণ্ডকো মই আদিত্যত লৈ গৈছিলোঁ এবাৰ, সেয়াও ক'ম। আজি বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰিম। শেষত আপোনালোকক পুনৰ এবাৰ অনুৰোধ কৰিছোঁ, আপোনালোক যিসকলে মোৰ ভিডিঅ' চাই নতুনকৈ, মোৰ এই অকণমানি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰো কৰি দিব। আৰু শেষত আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। বাই বাই।